নমস্কাৰ, মই হিয়া। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মই হিয়া আৰু আপোনাৰ আখললৈ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিবলৈ ওলাইছোঁ কল পচলা। অসমীয়া সমাজত এটি জনপ্ৰিয় খাদ্য, নহয়নে বাৰু? এই কল পচলা ৰান্ধিবলৈ মই ব্যৱহাৰ কৰিম এটা ডাঙৰ পিঁয়াজ লৈছোঁ, অলপমান নহৰু, আদা, এটা ভোট জলকীয়া, অলপমান মচুৰ দাইল আৰু মগু দাইল মিক্স কৰি লৈছোঁ, আৰু অকণমান কোমোৰা, এটা সৰু আলু, এটা বিলাহী আৰু শুকান ধনিয়া, শুকান জিৰা আৰু অলপমান পাঁচফোৰণ। এনেদৰে সকলোৱে ৰান্ধি খাইছে বাৰু। তথাপিও মই ভাবিলোঁ আজি যিহেতু কল পচলা এটা ঘৰতে আছিল, সেইকাৰণে আপোনালোকক কেনেধৰণে মই ৰান্ধোঁ সেয়া অলপ দেখুৱাবলৈ মন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু লগতে কালি মই যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত সকলোৱে সঁহাৰি জনোৱাৰ বাবে আপোনালোক সকলোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাইও ভাল পাব। ব'লক ভিডিঅ'টোলৈ। এয়া চাওক, পচলাখিনি কাটি হৈ গ'ল। এতিয়া মই ইয়াত অকণমান নিমখ দি এনেদৰে মোহাৰি পেলাম। তেতিয়া মানে কি হয়, পচলাৰ সোৱাদটো আৰু বেছি ভাল হয়। আৰু এনেকৈ মোহাৰি খালেও এটা বেলেগ এটা সোৱাদ মানে অনুভূত হয়। আপোনালোকেও এনেকৈ পচলাখিনি কাটি পেলাই এনেকৈ নিমখ দি মোহাৰি পেলাব পাৰে আৰু অকণমান সময় থৈ দিব। ভিডিঅ'টো চাই থাকক। কাটি থোৱা পচলাখিনি নিমখত এনেদৰে প্ৰায় 10 মিনিট সময় থৈ দিছোঁ। এতিয়া কেৰাহীখন গেছত অলপ সময় গৰম হ'বলৈ দি ইয়াত সামান্য পৰিমাণৰ মিঠাতেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱালৈ ৰ'ব লাগিব। তেলখিনি গৰম হ'ল। এতিয়া আমি ইয়াত যোগ কৰিম পাঁচফোৰণ, লগতে শুকান জিৰা আৰু ধনিয়া। এতিয়া আমি ইয়াত যোগ কৰিম কাটি থোৱা পিঁয়াজখিনি। মই শুকান জিৰা আৰু ধনিয়া এইবাবেই ব্যৱহাৰ কৰিছোঁ যে এই তেলত দিয়াৰ পাছত এই শুকান জিৰা আৰু ধনিয়াখিনি এটা বেলেগ ধুনীয়া গোন্ধ ওলায়, আৰু এই গোন্ধটোৱে খাদ্যখিনি ধুনীয়া কৰাৰ লগতে আৰু বেলেগ এটা সোৱাদো দিয়ে। গতিকে এতিয়া মই পিঁয়াজখিনি দিয়াৰ পাছত ৰঙচুৱাকৈ এইখিনি ভাজি থাকিম। এতিয়া ইয়াত মই যোগ কৰিম আগতে খুন্দনাত পিচি থোৱা আদা আৰু নহৰুৰ পেষ্টখিনি দিয়া হৈ গ'ল। এতিয়া এনেদৰে ভালদৰে লৰাই দিছোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত এতিয়া ইয়াত মই যোগ কৰিম এটা মিহিকৈ কাটি থোৱা বিলাহী। বিলাহীখিনি দি দিছোঁ আৰু এতিয়া এনেদৰে ভালদৰে লৰাই দিছোঁ। বিলাহীখিনি যেতিয়ালৈকে এই পিঁয়াজ আৰু আদা নহৰুখিনিৰ লগত মিলি নাযায় তেতিয়ালৈকে লৰাই থাকোঁ। চাওকচোন, বিলাহীটো পিঁয়াজ আৰু আদা নহৰুখিনিৰ লগত প্ৰায় একেলগ হৈ গৈছে। বিলাহী আৰু পিঁয়াজখিনি প্ৰায় ভজা শেষ হৈছে। এতিয়া ইয়াত মই যোগ কৰিম কোমোৰা আৰু আলুখিনি। এনেদৰে লৰাই দিলে কোমোৰা আৰু আলুখিনি এই মচলাখিনিৰ লগত মিলি যোৱাত সহায় হয়। এতিয়া ইয়াত মই এড কৰিম আগতে তিয়াই থোৱা মচুৰ দাইল আৰু মগু দাইলখিনি। মচুৰ দাইল আৰু মগু দাইলখিনি ইয়াত দি দিয়া হৈছে আৰু এতিয়া এনেকৈ লৰাই দিছোঁ। আপোনালোকে মগু দাইল নিদিবও পাৰে, নিদিয়াকৈও বেয়া নালাগে, কিন্তু মই এনেদৰে খাই ভাল পাওঁ বাবে এনেদৰে ৰান্ধিছোঁ। এতিয়া এই মগু আৰু মচুৰ দাইলখিনি কেৰাহীখন কম জুইত ৰাখি এনেদৰে প্ৰায় 1 পৰা 2 মিনিট ভিতৰলৈকে ভাজি আছোঁ। এইখিনি ভজা প্ৰায় শেষ হৈছে। এতিয়া ইয়াত মই যোগ কৰিম আগতে কাটি থোৱা পচলাখিনি। এয়া পচলাখিনি ইয়াত যোগ কৰিছোঁ। পচলাখিনি দি দিয়া হ'ল।
এতিয়া এনেদৰে ভালদৰে লৰাই দিছোঁ। সকলোখিনি একেলগে মিলি যোৱাকৈ। এতিয়া ইয়াত যোগ কৰিম সোৱাদ অনুসৰি অলপমান হালধি গুড়ি, সোৱাদ অনুসৰি অকণমান নিমখ। নিমখ মই ইয়াত বেছিকৈ দিয়া নাই, যিহেতু পচলাখিনি মই নিমখতে মোহাৰি থৈছিলোঁ, সেইবাবে নিমখ ইয়াত মই এতিয়া বেছিকৈ দিয়া নাই। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধিখিনি দিব। এতিয়া নিমখ আৰু হালধিখিনি দিয়া হ'ল। এতিয়া এনেদৰে মই ভালদৰে লৰাই দিছোঁ। পচলাখিনি এনেদৰে ভালকৈ অলপ সময় লৰাই দিয়াৰ পাছত এতিয়া ইয়াত মই যোগ কৰিম গৰম পানী। এতিয়া ইয়াত মই দিবলৈ ওলাইছোঁ গৰম পানীখিনি। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। মই গৰম পানী কৰি থৈছিলোঁ বাবে ইয়াত গৰম পানীখিনিকে যোগ কৰি দিছোঁ আৰু এনেদৰে ভালদৰে লৰাই দিছোঁ। গৰম পানীখিনি দি দিয়া হ'ল। এতিয়া মই পচলাখিনি সেই গৰম পানীতে কম জুইত ৰাখি অলপ সময় সিজিবলৈ দি ইয়াত এখন ঢাকোন দি দিম। এয়া পচলাখিনি প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে। এনেদৰে আকৌ অলপ সময় লৰাই দি ঢাকোন দি দিম। পচলাখিনি ৰন্ধা প্ৰায় শেষ হৈছে। চাওকচোন, আলুখিনিও সিজিছে। এতিয়া ইয়াত মই যোগ কৰিম অকণমান কাটি থোৱা ভোট জলকীয়া। ভোট জলকীয়াটো অপশ্যনেল হয়, যদিহে জ্বলা খাই ভাল পায় তেতিয়া আপোনালোকে জলকীয়া ইউজ কৰিব পাৰে, আৰু জ্বলাও ভাল নাপালে এনেদৰেও জ্বলা নিদিয়াকৈ বনাব পাৰে। পচলাখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি কেৰাহীৰ পৰা পচলাখিনি অন্য এটা পাত্ৰলৈ নমাই থ'ম। চাওকচোন পচলাখিনি কি ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ ৰান্ধি চাবচোন দেই। এয়া চাওক, পচলা ভাজিকণ হৈ গ'ল। আজি মই দুপৰীয়া সাঁজত ৰান্ধিছিলোঁ কোমোৰা, আলু আৰু মচুৰ মগুৰ দাইলৰ সৈতে পচলা ভাজি। আনফালে আছে ঢেকীয়া, সৰু আলু আৰু বুট। এয়া ভাত, লগতে আছে তিয়ঁহ আৰু টেঙা আৰু এটা ভোট জলকীয়া। আশা কৰোঁ সকলোৱে ভাল পাব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব। যদিহে আজি ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু আপোনালোকৰ মনোপুত হৈছে, তেতিয়াহ'লে ভিডিঅ'টিত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ নতুন চেনেলটিক আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে আগুৱাই লৈ যাব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি চেনেলটিক ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু এই ইউটিউব জগতখনত অতিকে নতুন আৰু কালিৰ পৰা মই নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁহে, গতিকে মোৰ ইয়াত ভুল হোৱাটো নিতান্তই স্বাভাৱিক। আৰু মোৰ এই ভুলবোৰ আপোনালোকে আঙুলিয়াই দি চেনেলটিক এটি শুদ্ধ পথত গতি কৰিবলৈ আপোনালোকে সদায় মোক দিহা পৰামৰ্শ দিব। ধন্যবাদ।